গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰো বৰ্তমান ভালেই। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিম আজিৰ ভিডিঅ'টো চাই, আজিৰ ব্লগটো চাই সকলোৱে ভালেই পাব। আৰু যদি আজিৰ দিনটোৰ ব্লগটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবলৈ নাপাহৰিব। চাই থাকক আজি মই কি কৰিলোঁ। এয়া মই মৰ্ণিং শুই উঠিয়ে চিধা আজি আচলতে মই সোনকালে উঠিলোঁ, 4:30মান বজাতে উঠিলোঁ। উঠি পেলাই অলপ খোজকাঢ়িবলৈ গ'লোঁ। খোজকাঢ়ি গৈ আহিয়ে ধুনীয়াকৈ আকৌ গা ধুই ল'লোঁ। গা ধুই লোৱাৰ পিছত এতিয়া নিজৰ যিখিনি দিনটো কৰিবলগীয়া কাম তাকে কৰি আছোঁ। যিহেতু হাজবেণ্ডে বোলে টিফিন লৈ যাব বুলি কৈছে, সেইবাবেহে মই ধুনীয়াকৈ যি লৈ যাব আৰু ভাতে যিহেতু দিব লাগিব দুপৰীয়াৰ কাৰণে, তো তেনেকৈ মই বনাই মেলি কৰি লৈছোঁ। আৰু নিজৰো যিহেতু কাম আছে, গতিকে চাই থাকক আৰু কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। ভাবিলোঁ যিহেতু হাজবেণ্ডৰ কাৰণে টিফিন বনাব লাগিব, গতিকে কিনো দিওঁ কিনো নিদিওঁকৈ ভাবিয়ে ফুলকবি আৰু আলু কণী তেনেকৈ বনাই দিম বুলি ভাবিলোঁ। আৰু আচলতে মই যোৱাকালি ইয়াৰ আগৰ যিখিনি ভিডিঅ' চালে সেইখিনি যোৱাকালি মৰ্ণিঙৰ আছিলে। তাৰপিছত মই অকণমান কামত বিজি হ'লোঁ, সেইবাবে আকৌ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইটো নেক্সট ডে মৰ্ণিঙৰ ভিডিঅ' হয়, ঠিক আছে। তো এতিয়া মই এটা কণী আৰু আলু প্ৰথমতে বইল কৰি ল'ম। তাৰপিছত কণী আৰু আলু হৈ যোৱাৰ পিছতে মই ধুনীয়াকৈ ফুলকবিখিনি অলপ গৰম পানীত দি ল'ম। এয়া মই ব্ৰাছ কৰি লৈছোঁ। মৰ্ণিঙতে আচলতে মই এবাৰ গা ধুলোৱেই আৰু এতিয়া ধুনীয়াকৈ ব্ৰাছ কৰি লৈছোঁ। ব্ৰাছ কৰি লোৱাৰ পিছতে বাকীখিনি চাই থাকিব। কাপোৰ ধুই পেলাই মেলা হ'ল যিহেতু, আৰু কি হয় সৰু সৰু যিবিলাক কাপোৰ থাকে কেতিয়াবা বতাহতো বা ইটো কাপোৰ নমাওঁতে সেনেকৈ পৰি যায় যে, সেইবাবে এয়া লগাবলগীয়া হয়। তাকে কেইটামান উলিয়াই পেলাই যিখিনি লগাব লাগে আৰু সেইখিনি লগাই থৈ আহোঁ বুলি ভাবিছোঁ ক্লিপকেইটা। এয়া মোৰ কণী আৰু আলু ধুনীয়াকৈ বইল হৈ গ'ল। বইল হৈ যোৱাৰ পিছতে এতিয়া মই সেইখিনি কাঢ়ি ল'ম, কাৰণ আলুখিনি যদি বেছি দেৰি গৰম পানীত থাকে বেয়া বেছিকৈ সিজি যাব। সেইবাবেহে মই ধুনীয়াকৈ সেইখিনি কাঢ়ি লৈছোঁ। আৰু ফুলকবি যিহেতু যোনটো সৰু হয় সেইটোৱে বনাম বুলি ভাবিছোঁ, কাৰণ দুজনহে মানুহ থাকোঁ, আকৌ বেছিকৈ বনালেও ঠাণ্ডাকৈ খাব মন নাযায়। যিহেতু ঠাণ্ডা দিন, কোনটো সৰু তাকে চাই আছোঁ। যোনটো সৰু হয় সেইটোকে বনাম আৰু বুলি ভাবিছোঁ। এয়া মই পিঁয়াজ এটা লৈ লৈছোঁ আৰু কেইটামান জলকীয়া লৈ লৈছোঁ আৰু এটা নহৰু দিছোঁ, কিন্তু গোটেইটো নিদিওঁ, তাৰে কেইফুটমানহে দিম। আৰু আদাও গোটেইডোখৰ নিদিওঁ, অলপ দিম। আৰু ধুনীয়াকৈ এইখিনি কাটি কৰি লৈ পেলাই কাটি ল'ম। তাৰপিছত ধুনীয়াকৈ ধুই আনিম।
এতিয়া বনোৱা সিজোৱাখিনি বাৰু কমপ্লিট হৈ গৈছে, যিহেতু বাকী ঘৰৰ কাম অলপ আছে সেইখিনি কৰি পেলাই তাৰপিছত ঘৰটো মুচি তাৰপিছত আকৌ এবাৰ গা ধুব লাগিব। এয়া মোৰ চব্জি হৈ গ'ল, ভাতো হৈ গ'ল, লগতে তেওঁৰ কাৰণে অলপ পিঠা বনাই দিছিলোঁ তেওঁ খাই যাবৰ কাৰণে, যিহেতু মৰ্ণিঙত ভাতটো খাবলৈ মন নকৰে আৰু খালী পেটত পঠিয়াবও বেয়া লাগে, সেইবাবে তেওঁৰ কাৰণে বনাই মেলি আৰু তেওঁ এতিয়া বাথৰুমলৈ বুলি গ'ল। মই উঠিলে যিহেতু সেইবাবে বিচনাখন ঠিক কৰিলোঁ, কাৰণ মোৰো যিহেতু ডিউটি আছে, সেইবাবে গোটেই কামখিনি কৰি মেলি আৰু ময়ো গা